নমস্কাৰ, আমাৰ ডিকুমনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি বনাম এটা ধুনীয়া ৰেচিপি, মাছৰ ৰেচিপি হয়। মাছখিনি আজি আমি বনাম উৰহীৰ গুটি, মটৰ আৰু বেঙেনাৰে ধুনীয়া ৰেচিপি আজি আমি বনাম। আৰু কেনেকৈ বনাম আপোনালোক সকলোৱে ভিডিঅ'টো চাই থাকিব। মাছখিনি ধুনীয়াকৈ হালধি আৰু নিমখেৰে সানি ল'লোঁ আৰু এতিয়া আমি ফ্ৰাই কৰিম। এয়া চাওক, মাছখিনি আমি তেলত দিলোঁ। প্ৰথমতে আমি মাছখিনি ফ্ৰাই কৰি ল'ম। মাছখিনি ধুনীয়াকৈ হৈ আছে। ইয়াত কিন্তু বেঙেনা আমি বেছি লোৱা নাই, মানে এটা আধা লৈছোঁ। তাৰপিছত মটৰ ইমানখিনি লৈছোঁ, মটৰ অকণমান বেছিকৈ লৈছোঁ আৰু উৰহী অকণমান কমকৈ লৈছোঁ, উৰহীৰ গুটি। আৰু এফালে আমাৰ মাছ ফ্ৰাই হৈ গ'ল ধুনীয়াকৈ। এতিয়া আমি দিম ইয়াতে পিঁয়াজ, লগতে দুটামান পাঁচফোৰণ। লগতে আমি তেলত হালধি খুন্দিও দিলোঁ। এতিয়া আমি প্ৰথমতে দিম বেঙেনাখিনি। বেঙেনাখিনি আমি এনেকৈ লৰাই দিম। লগতে এতিয়া উৰহীৰ গুটি আৰু মটৰখিনিও ঢালি দিম। গোটেইখিনি মিক্স কৰি লৰাই দিম। আৰু ইয়াতে দিম আমি এতিয়া আদা নহৰুৰ পেষ্ট, বেছি নহয় অকণমান। ধুনীয়াকৈ মিক্স কৰা হ'ল আৰু এইখিনি এতিয়া আমি জুইটো কমাই ঢাকি থৈ দিম। এয়া চাওক, আমি লৰাই দিছোঁ 5 মিনিট 10 মিনিটৰ পিছত। আৰু ইয়াতে আমি এতিয়া মাছ দি দিম। লগতে আমি ইয়াতে আকৌ নিমখ দিম। পানী দিলোঁ আৰু এতিয়া আমি এইখিনি ঢাকি থৈ দিম। সেয়া চাওক কি ধুনীয়াকৈ হৈ আছে। বেঙেনা, মটৰ আৰু উৰহীৰ গুটিৰে মাছ আমাৰ হ'বৰে হ'ল। আৰু এতিয়া আমি লাষ্টত দিম ধনিয়াৰ পাত। ধনিয়াৰ পাত অকণমান বেছিকৈ দিছোঁ, কাৰণ বেছিকৈ দিলে অলপ ভাল লাগে, যিহেতু ইয়াত মিক্সকৈ বনোৱা গৈছে। এয়া চাওক, উৰহীৰ গুটি, মাছ, বেঙেনা এনেকৈ ৰেচিপি বনাব। আৰু এতিয়া আমি আকৌ 5 মিনিট সময় ঢাকি থৈ দিম। এতিয়া আমি আকৌবাৰ চাম মাছৰ ৰেচিপিটো। এয়া চাওক ইমান ধুনীয়াকৈ হৈছে। এয়া চাওক
দেখিবলৈ কি ধুনীয়া হৈছে আচাৰ। ফাইনেলি আমাৰ হৈ গ'ল আচাৰ ৰেচিপি। এই আচাৰ হৈ গ'ল আমাৰ মাছ। চাওক ইমান ধুনীয়া আছে এই আচাৰ। যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।